হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে কুশলে আছে। আজি আমি যিখন মুভিৰ বিষয়ে এক্সপ্লেইন কৰিবলৈ গৈ আছোঁ সেইখন মুভিৰ নাম হ'ল গোবিন্দা নাম মেৰা। মুভিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে বিকি কৌশল, কিয়াৰা আদবানী আৰু ভূমিকা পেডনেকাৰে। মুভিখনৰ ষ্টৰী এজন দুখভৰা হাজবেণ্ডৰ তেওঁৰ পত্নীক কোনোবাই হত্যা কৰে আৰু পুলিচে ইনভেষ্টিগেট কৰি সেই হত্যাকাৰীক উলিয়াব পৰা নাই, কাৰণ মুভিখনত বহুতো টুইষ্ট দিয়া হৈছে। সেয়েহে ভিডিঅ'খন শেষলৈকে চাব। বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মুভিখনৰ আৰম্ভণিতে আমি মুম্বাইৰ এখন পুৰণা ফেক্টৰীত ল'ৰা এজনক দেখা পাওঁ, যাৰ নাম আছিল গোবিন্দা। তেওঁ সেই ঠাইলৈ ছুইচাইড কৰিবলৈ আহিছিল। সেইবাবে তেওঁ নিজৰ গাৰ্লফ্ৰেণ্ড চুকুক মেছেজ দি কৈছিল যে তুমি যদি সেই ঠাইলৈ নাহা তেতিয়াহ'লে মই এই ঠাইত ছুইচাইড কৰিম। আৰু ঠিক সেই সময়তে সেই ঠাইলৈ এখন এক্সিডেণ্ট হয়, য'ত চেণ্ডি নামৰ ব্যক্তি এজন চেঞ্চলেছ অৱস্থাত পৰি থাকে। আৰু যেতিয়া গোবিন্দা গাড়ীখনৰ কাষ চাপে তেতিয়া তেওঁ সেই ঠাইত ড্ৰাগছৰ বেগ দেখিবলৈ পায়। আৰু মুভিখন ইয়াৰ লগে লগে 3 মাহ পিছলৈ গুচি যায়, য'ত গোবিন্দাই নিজৰ গাৰ্লফ্ৰেণ্ড চুকুৰ সৈতে সপোন চাই আছিল। আৰু তেতিয়াই তেওঁৰ ৱাইফে তেওঁক কিক মাৰি টোপনিৰ পৰা জগাই দিয়ে। তেওঁৰ ৱাইফৰ নাম আছিল গৌৰী। গৌৰীৰ পিতৃয়ে গৌৰীৰ বিয়াৰ সময়ত গোবিন্দাক 2 কোটি টকা দিছিল, যাৰ ফলত গৌৰীয়ে গোবিন্দাক কেতিয়াও ৰেচপেক্ট নকৰিছিল, সদায় তেওঁৰ ইনচাল্ট কৰিছিল আৰু তেওঁৰ ওপৰত অৰ্ডাৰ মাৰিছিল। গোবিন্দাই যিখন ঘৰত বাস কৰিছিল সেইখন ঘৰ তেওঁৰ নিজৰ আছিল আৰু যাৰ ভেলু প্ৰায় 150 কোটি টকা আছিল। কিন্তু তেওঁৰ ষ্টেপ ব্ৰাদাৰে সেই সম্পত্তিৰ ওপৰত কেছ কৰিছে আৰু অতি শীঘ্ৰে তেওঁ সেই সম্পত্তি হেৰুৱাই পেলাব। দৰাচলতে গোবিন্দাৰ পিতৃ গোপী এজন তামিল ইণ্ডাষ্ট্ৰীৰ একশ্যন ডাইৰেক্টৰ আছিল। তেওঁ এটা সময়ত মুম্বাইলৈ আহিছিল আৰু এজন বেক ডেন্সাৰ আশাৰ সৈতে তেওঁৰ প্ৰেম হৈছিল আৰু সেই প্ৰেমৰ ফল আছিল গোবিন্দা, আৰু তেওঁলোকে পিছত গৈ বিয়াও পাতিছিল। কিন্তু গোপী অলৰেডি মেৰিড আছিল। তেওঁৰ আন এজন পুত্ৰৰ নাম আছিল বিষ্ণু। যেতিয়া গোপীৰ মৃত্যু হৈছিল তেতিয়া বিষ্ণু নিজৰ মাতৃৰ সৈতে আশাৰ ওচৰলৈ আহিছিল সেই সম্পত্তিৰ ভাগ বিচাৰিবলৈ, আৰু তেতিয়াৰ পৰাই সেই সম্পত্তিৰ ওপৰত কেছ চলি আছিল। আনফালে গোবিন্দাই গৌৰীৰ অত্যাচাৰত অতিষ্ঠ হৈ তেওঁৰ পৰা ডিভৰ্চ ল'ব বিচাৰে। তেতিয়া গৌৰীয়ে গোবিন্দাক কয় যে মোৰ দেউতাকে তোমাক দিয়া 2 কোটি টকা মোক ৰিটাৰ্ণ কৰি দিয়া, তেতিয়া মই তোমাক হাঁহি মনে ডিভৰ্চ দি দিম। কিন্তু বেচাৰা গোবিন্দাৰ ওচৰত 1 পইচাও নাছিল। পিছৰ দিনাখন গোবিন্দাৰ ল'ৰাই গডৱালে জাজক কেইখনমান ফটো দেখুৱায় আৰু তেওঁ কয় যে চাওক, গোপী আৰু আশাই বিষ্ণুৰ মাতৃৰ সৈতে বিয়া কৰাৰ আগতেই বিয়া পাতিছিল আৰু সেইবাবে সেই সম্পত্তিৰ অধিকাৰ গোবিন্দাই পাব লাগে। তেতিয়া বিষ্ণুৰ লয়াৰে অপজিশ্যন কৰি কয় যে হয়, এই ফটোকেইটা বিয়াৰ ফটো, কিন্তু আচল বিয়াৰ নহয়, মুভি এখনত এক্টিং কৰি থকাৰ সময়ৰ ফটো। আৰু তেওঁলোকে এই প্লেনত বিফল হয়, যাৰ ফলত গোবিন্দাই গডপলৰ ওপৰত বহুতো খং কৰে। অলপ সময়ৰ পিছত গোবিন্দাই গডপলক এখন চিঠি দিয়ে আৰু কয় যে কোনো এখন বিশেষ অফিচৰ পৰা আহিছে। তেতিয়া গডপলে গোবিন্দাক কয় যে তোমাৰ পইচাৰ বাবে মই এখন ডিল ফাইনেল কৰিছোঁ। চহৰৰ আটাইতকৈ ডাঙৰ ড্ৰাগছ ডিলাৰৰ ল'ৰা চেণ্ডিয়ে নিজৰ মিউজিক ভিডিঅ'ৰ বাবে কৰিঅ'গ্ৰাফাৰ বিচাৰিছে। যিহেতু গোবিন্দাই এজন ডান্স কৰিঅ'গ্ৰাফাৰ আছিল, তেতিয়া তেওঁ নিজৰ গাৰ্লফ্ৰেণ্ড চুকুৰ সৈতে লগ হয় আৰু তেওঁলোকে সেই ড্ৰাগছ ডিলাৰৰ ঘৰলৈ যায় আৰু তেওঁলোকে সেই মিউজিক ভিডিঅ' বনাবলৈ উঠি পৰি লাগে। আৰু তেওঁলোকে যেতিয়া মিউজিক ভিডিঅ'খন কমপ্লিট কৰে আৰু তেওঁলোকে সেই ড্ৰাগছ ডিলাৰৰ পৰা পইচা বিচাৰে, তেতিয়া তেওঁলোকে কয় যে এই ভিডিঅ'খনত মোৰ ল'ৰা ক'ত আছে। তেতিয়া তেওঁলোকে দেখায় যে অলপমান ক্লিপ য'ত তেওঁৰ ল'ৰাই পাৰফৰ্ম কৰিছে। তেতিয়া সেই ড্ৰাগছ ডিলাৰৰ বহুতো খং উঠে আৰু কয় যে গোটেই ভিডিঅ'টোত তোমালোকে নিজৰ হানিমুনৰ ভিডিঅ' বনাইছা, তোমালোকে মোৰ ল'ৰাক এড কৰা নাই, সেইবাবে মই তোমালোকক পইচা নিদিওঁ। আৰু তেতিয়া তেওঁলোকক পিটি সেই তাৰ পৰা উলিয়াই দিয়া হয়, যাৰ ফলত চুকুৱে গোবিন্দৰ ওপৰত খং কৰে আৰু কয় যে তুমি মোক পাহৰি যোৱা, তুমি তোমাৰ পত্নীৰ সৈতেই জীৱন কটোৱাগৈ। তেতিয়া গোবিন্দাই চুকুক কয় যে মই পইচা পোৱাৰ লগে লগে মোৰ পত্নীৰ পৰা ডিভৰ্চ ল'ম আৰু মই তোমাক বিয়া পাতিম। কিন্তু চুকুৱে খং কৰি সেই ঠাইৰ পৰা গুচি যায়। আনফালে গোবিন্দাই জাভেদ নামৰ ইন্সপেক্টৰ এজনৰ পৰা পিষ্টল কিনিছিল, যাৰ দাম আছিল 2 লাখ টকা। কিন্তু তেওঁ কেৱল 20,000 টকাহে দিছিল। বাকী 1,80,000 টকা উঠাবলৈ তেওঁ গোবিন্দাৰ ওপৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰে, যাৰ ফলত গোবিন্দাই অতিষ্ঠ হৈ ছুইচাইড কৰিবলৈ যায়। আৰু য'ত তেওঁ দেখা পায় যে এখন গাড়ী যিখন এক্সিডেণ্ট হৈ আছে আৰু য'ত তেওঁ ড্ৰাগছৰ বেগ দেখা পায়, আৰু লগে লগে তেওঁ চুকুক ফোন কৰি সকলো ঘটনা বুজাই পৰাই কয় আৰু চুকু সেই ঠাইলৈ আহে আৰু তেওঁলোকে দুজনে সেই ড্ৰাগছৰ বেগ দুটা লৈ সেই ঠাইৰ পৰা গুচি যায়। আৰু যেতিয়া তেওঁলোক দুজনে গোবিন্দাৰ ঘৰত আহে তেতিয়া তেওঁ দেখা পায় যে গৌৰীক কোনোবাই হত্যা কৰি পেলাই থৈ গৈছে, যাৰ ফলত তেওঁলোকে বহুতো ভয় খাই যায় আৰু লৰালৰিকৈ গৌৰীৰ বডিক তেওঁলোকে মাটিৰ তলত পুতি থবলৈ আৰম্ভ কৰে। পিছৰ দিনাখন যেতিয়া গোবিন্দাৰ ঘৰত নকৰাণী মঞ্জু আহে তেতিয়া তেওঁ কিছুমান এভিডেন্স পায় যে এই ঘৰত কাৰোবাক হত্যা কৰা হৈছে আৰু তেওঁ গৌৰী মেডামৰ ঘৰত দেখা নাপায়। লগে লগে পুলিচত যায় আৰু তেওঁ ইন্সপেক্টৰ জাভেদক সকলো কথা বুজাই পৰাই কয়, যাৰ ফলত ইন্সপেক্টৰ জাভেদে আহি গোবিন্দাক এৰেষ্ট কৰি লয়। যাৰ ফলত ইন্সপেক্টৰ জাভেদে গোবিন্দাৰ মাতৃ আশাক পুলিচ ষ্টেচনলৈ মাতে, যিজন বিশেষভাৱে সক্ষম ব্যক্তি আছিল। যেতিয়া বিষ্ণুৱে নিজৰ মাতৃৰ সৈতে
গোপীৰ মৃত্যুৰ পিছত সেই সম্পত্তিৰ ভাগ বিচাৰি আহিছিল তেতিয়া মানুহৰ পৰা চিম্পিতি পাবৰ বাবে আশাই বিশেষভাৱে সক্ষম হোৱাৰ এক্টিং কৰিছিল। ইয়াৰ মাজতে সেই ড্ৰাগছ ডিলাৰজনক কোনোবাই খবৰ দিছিল যে তেওঁ ড্ৰাগছ গোবিন্দাই চুৰি কৰিছে আৰু তেতিয়াই তেওঁ লগে লগে পুলিচ ষ্টেচনলৈ যায় আৰু তেওঁ ইন্সপেক্টৰ জাভেদক কয় যে তুমি গোবিন্দাৰ ঘৰৰ তালাচী লোৱা আৰু যেতিয়া তেওঁলোকে গোবিন্দাৰ ঘৰৰ তালাচী লয় তেতিয়া তেওঁলোকে একোৱেই বিচাৰি নাপায় আৰু যেতিয়া পুলিচে গোবিন্দাৰ গাৰ্লফ্ৰেণ্ড চুক্কুৰ কথা গম পায় তেতিয়া তেওঁলোকে চুক্কুৰ ঘৰৰ তালাচী লয় য'ত তেওঁলোকে ড্ৰাগছৰ বেগ দুটা বিচাৰি পায় আৰু তেওঁলোকে চুক্কুক গ্ৰেপ্তাৰ কৰি লয়। চুক্কুৱে নিজৰ ডিফেন্সৰ বাবে তেওঁ কয় যে মই সকলো কথা সঁচাকৈ কৈ দিম যে এই ড্ৰাগছৰ বেগ দুটা গোবিন্দাই আনিছিল আৰু তেওঁ নিজৰ পতিক হত্যা কৰি নিজৰ ঘৰৰ চোতালত পুতি থৈছে। ইয়াৰ প্ৰমাণ তেওঁৰ আছে বুলি কয় আৰু তেওঁ পুলিচক লৈ তেওঁৰ ঘৰৰ চোতালত যায় আৰু তেওঁলোকে খন্দিবলৈ আৰম্ভ কৰে য'ত তেওঁলোকে একোৱে ডেড বডি বিচাৰি নাপায় যাৰ ফলত চুক্কু হয়ৰাণ হৈ পৰে। ইয়াৰ পিছত চুক্কুৱে নানান ধৰণৰ জগৰ লগাই গোবিন্দাক ফচাব চেষ্টা কৰে কিন্তু গোবিন্দা বাচি যায় আৰু পুলিচে গোবিন্দাক এৰি দিবলগীয়া হয়। অৱশেষত গোবিন্দাই চুক্কুৰ ওচৰত আহি কয় যে তুমি সেই ড্ৰাগছ ডিলাৰৰ বিষয়ে পুলিচক ভালকৈ জনাই দিয়া তেতিয়া পুলিচে তোমাক এৰি দিব। এই বুলি কৈ গোবিন্দাই পুলিচ ষ্টেচনৰ পৰা গুচি যায়। ইয়াৰ মাজতে তেওঁ নিজৰ ষ্টেপ ব্ৰাদাৰৰ সৈতে চুক্তি কৰে আৰু সেই সম্পত্তিটো তেওঁ নিজৰ ষ্টেপ ব্ৰাদাৰক দি দিয়ে যাৰ পৰিৱৰ্তে তেওঁৰ ষ্টেপ ব্ৰাদাৰে তেওঁক 2 কোটি টকা দিয়ে। আনফালে পুলিচে চুক্কুক এৰি দিয়ে। জেলৰ পৰা ওলাই চুক্কুৱে গোবিন্দাক ফোন কৰিবলৈ চেষ্টা কৰে কিন্তু তেওঁ ফোন নালাগে। তেওঁ গোবিন্দাই থকা ঘৰবোৰত গৈ গোবিন্দাক বিচাৰিবলৈ চেষ্টা কৰে কিন্তু তেওঁ গোবিন্দাক বিচাৰি নাপায়। আনফালে বিষ্ণুৱে দেখা পায় যে তেওঁৰ সম্পত্তিত কোনোবাই আহি চিল লগাইছে আৰু যেতিয়া তেওঁ ওচৰত গৈ সুধিবলৈ চেষ্টা কৰে তেতিয়া তেওঁ গম পাইছিল যে তেওঁৰ পিতৃ গোপীয়ে এই মাটিখিনি কোনো এখন স্কুলৰ নামত দান কৰিছিল আৰু সেইবাবে এই ঠাইত কেৱল স্কুলে হ'ব পাৰিব। তেওঁলোকে এই ঠাইত বাস কৰিব নোৱাৰিব বা এই ঠাইখিনি তেওঁলোকে বিকিব নোৱাৰিব আৰু তেতিয়া বিষ্ণুৱে গম পাই গৈছিল যে গোবিন্দাই তেওঁলোকক উল্লু বনাইছে আৰু তেওঁলোকক ঠগ দিছে। এমাহৰ পিছত বিষ্ণু আৰু চুক্কুলৈ এখন আননন নম্বৰৰ পৰা ফোন আহে আৰু তেওঁলোকে গৈ পায় থাইলেণ্ডলৈ য'ত তেওঁলোকে দেখা পায় যে গোবিন্দাক য'ত তেওঁলোকে গোবিন্দাৰ মাতৃক খোজ কৰা দেখি তেওঁলোকে অচম্বিত হৈ ৰয়। আনফালে যিজনী গৌৰীৰ ডেড বডি তেওঁলোকে বিচাৰি আছিল সেইজনী গৌৰী জীৱিত আছিল আৰু তেওঁ এতিয়া গোবিন্দাৰ লগত প্লেন কৰি তেওঁলোকক ফচাইছে আৰু তেওঁলোকৰ পৰা পইচা উলিয়াইছে আৰু তেওঁলোকৰ সকলো প্লেন তেতিয়া বুজাই পৰা কয় যে মই এই কথা আগতেই গম পাইছিলোঁ যে তোমালোকে দুজনে একগোট হৈ মোক হেৰুৱাবলৈ চেষ্টা কৰিছা। তাৰপিছত মই তোমালোকৰ বিৰুদ্ধে প্লেন কৰিছিলোঁ। সেইবাবে যেতিয়া গৌৰীৰ ডেড বডিটো গোবিন্দে পুতি আছিল তেতিয়াতো সম্পূৰ্ণকৈ পুতা নাছিল আৰু অলপমান পুতাৰ পিছত যেতিয়া সেই ঠাইৰ পৰা চুক্কু আঁতৰি গৈছিল তেতিয়া তেওঁ গৌৰীক সেই ঠাইৰ পৰা উঠাই দিছিল যিহেতু গৌৰী জীৱিত আছিল। আনফালে গোবিন্দে নিজৰ মাতৃৰ কথা ক'বলৈ গৈ এই কথা কৈছিল যে যেতিয়া বিষ্ণুৱে নিজৰ মাতৃৰ সৈতে সেই সম্পত্তিৰ অধীন কৰিবলৈ আহিছিল তেতিয়া মানুহৰ পৰা স্বীকৃতি পোৱাৰ বাবে তেওঁৰ মাতৃয়ে বিশেষভাৱে সক্ষম হোৱাৰ এক্টিং কৰিছিল আৰু তেওঁলোকে জনায় যে তেওঁলোকে আগৰ পৰাই গম পাইছিল যে তেওঁৰ পিতৃয়ে সেই মাটিখিনি কোনো এখন স্কুলৰ নামত দান কৰিছে সেইবাবে সেই সম্পত্তিখিনি গোবিন্দাই নিজৰ ভাতৃ বিষ্ণুক দি দিছিল আৰু এই সকলোখিনিতে তোমালোকৰ পৰা আমি বহুত প্ৰফিট পালোঁ। আনফালে যিখিনি ড্ৰাগছ পুলিচে চুক্কুৰ ঘৰৰ পৰা জব্দ কৰিছে সেইখিনি ডুপ্লিকেট ড্ৰাগছ আছিল। আচলি ড্ৰাগছ আমি বিকি প্ৰায় 4 কোটি টকা উপাৰ্জন কৰিছোঁ আৰু এতিয়া আমি থাইলেণ্ডত আনন্দৰে জীৱন কটাইছোঁ আৰু ইয়াৰ পিছত তেওঁলোকক জুচ খাবলৈ দিয়া হয় আৰু যি জুচত তেওঁলোকে বেহুচ হোৱা ঔষধ মিহলি কৰি দিয়ে যাৰ ফলত চুক্কু আৰু বিষ্ণু বেহুচ হৈ পৰি যায় আৰু ইয়াৰ পিছত মুভিখনৰ অন্ত পৰে। মুভিখনৰ বিষয়ে জানি আপোনাৰ কেনেকুৱা লাগিল আপোনাৰ নিজৰ মন্তব্যটো কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰিব। ধন্যবাদ।